জলেশ্বৰ জলডোবা অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চলটো। জানিব পৰা মতে এই দুৰ্ঘটনাত জলেশ্বৰ ঘুগুডোবাৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী 16 বছৰীয়া সুলতানা ৰেজিয়া পিতৃ আব্দুল মান্নান চিকিৎসাধীন অৱস্থাতে ছাত্ৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। ৰাইজৰ মতে বিদ্যালয় ছুটি হোৱাৰ পিছত ঘৰলৈ উভতি যোৱাৰ সময়ত এখন বগা ৰঙৰ পিলপিলিয়ে পিছৰ পৰা ছাত্ৰীগৰাকীলৈ জোৰে খুন্দিয়াই দিয়ে। এই সংঘৰ্ষত সুলতানা ৰেজিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ঘটনাস্থলতেই অচেতন হৈ পৰে। দুৰ্ঘটনাৰ পিছতেই পিলপিলি চালকজনে দায়িত্বশীলতা দেখুৱাই ছাত্ৰীগৰাকীক তৎক্ষণাত জলেশ্বৰ হাস্পতাললৈ লৈ যায় আৰু লগতে পৰিয়ালক খবৰ দিয়ে। জলেশ্বৰ হাস্পতালত প্ৰাথমিক চিকিৎসাৰ পিছত ডক্টৰৰ পৰামৰ্শ মতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰেফাৰ কৰে। কিন্তু অত্যন্ত দুখৰ কথা, গুৱাহাটীলৈ নিওঁতেই বাটতেই সুলতানা ৰেজিয়া শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাই চকিস্তব্ধ কৰি তুলিছে পৰিয়ালটোক। এজনী সৰু কণমানি অকাল মৃত্যুৱে আজি এগৰাকীৰ মাতৃৰ কল খালী কৰিলে, এজন পিতৃৰ সপোন ভাঙি পেলালে। সমগ্ৰ জলেশ্বৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। ৰাইজৰ অভিযোগ মতে জলেশ্বৰ অঞ্চলত পিলপিলি গাড়ীবোৰ কোনো নিয়ম কানুন নোহোৱাকৈ চলা দেখিবলৈ পোৱা যায়। চালকসকলে যধমধে গাড়ী চলোৱা, অত্যাধিক গতি, হৰ্ণৰ অপব্যৱহাৰ, এইবোৰ ছাত্ৰ ছাত্ৰী, সৰু ল'ৰা ছোৱালী, সাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি হৈছে। যোৱাকালি অনুমানিক 4টা বজাত আপোনাৰ জলডোবা যে আগত ব্ৰিজ আছিল এইটো পাৰ হৈ মানে ছোৱালীজনী স্কুল ছুটি হোৱাৰ পাছত ঘৰলৈ যাওঁতে পাছফালৰ পৰা এই যে বগা কালাৰৰ যে পিলপিলি চাউনি থকাটো সি পাছফালৰ পৰা খুন্দিয়াই দিয়াৰ পাছত আপোনাৰ সেই পিলপিলিৰ ড্ৰাইভাৰজন লগে লগে জলেশ্বৰ হস্পিটেলত লৈ আহে। হস্পিটেলত আমাক খবৰ দিয়ে, আমি হস্পিটেলত আহোঁ। হস্পিটেলৰ পৰা লগে লগে ৰেফাৰ কৰি আমি গুৱাহাটীলৈ লৈ যাওঁ। ৰাস্তাতেই ডেথ হয়। ডেথ হোৱাৰ পাছত আমি ঘূৰি আহোঁ। ছোৱালীজনীৰ নাম সুলতানা ৰেজিয়া, 16 বছৰ। আব্দুল মান্নান, এইটো জলেশ্বৰ আদৰ্শ বিদ্যালয়ত পঢ়ি আছে। এতিয়া কথা হ'ল আমি প্ৰশাসনক এইটো অনুৰোধ কৰোঁ, এই সৰু গাড়ী মানে পিলপিলিৰ যিটো মৈমতলি আৰম্ভ হৈছে, মানুহে ৰাস্তা ঘাটত চলা ফুৰা যি ধৰণৰ দিগদাৰ আৰম্ভ কৰিছে, আমি প্ৰশাসনক অনুৰোধ কৰোঁ এইবিলাক গাড়ী যাতে নাকি লগায়। এইবিলাক গাড়ী যধে মধে যি ধৰণৰ চলায়, মানুহৰ দিনে দিনে এক্সিডেণ্টৰ সংখ্যাটো বেছি হৈ আছে। মই প্ৰশাসনক অনুৰোধ জনাম যাতে গাড়ীবোৰ যধে মধে চলাব নোৱাৰে, গাড়ীখন যাতে ভালকৈ চলায়, নিয়মিত মতে চলায়। ৰাইজে জলেশ্বৰ প্ৰশাসনৰ ওচৰত জোৰ দাবী জনাইছে, আমাৰ অঞ্চলত পিলপিলি বাইক গাড়ীবোৰ নিয়ম অনুসৰি চলক, ট্ৰাফিক নিয়ন্ত্ৰণ কঠোৰ কৰক। যদি এতিয়া এই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই ধৰণৰ দুৰ্ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা বৰ্তি থাকিব। সুলতানা ৰেজিয়া আজি এটা নাম নহয়, এটা প্ৰশ্ন হৈ থিয় দিছে আমাৰ সমাজৰ আগত। আমাৰ অৱহেলাই কিমান মৰমৰ হাহিকাৰে, আমাৰ নীৰৱতাই কিমান জীৱন নষ্ট কৰে। এতিয়া সময় হৈছে আমাৰ সজাগ হোৱাৰ। এই মৰমৰ কণমানিজনীৰ আত্মাৰ শান্তিৰ কামনা কৰিছোঁ। আল্লাহ যাতে তাক জান্নাত নচিব কৰে। আপোনালোকে চাই আছিলে লক্ষীপুৰ হেডলাইন্স। বাতৰিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।